নমস্কার শ্রদ্ধার কর্মীবৃন্দ জয়দেবী মহাবিদ্যালয়ের 50তম প্ৰতিষ্ঠা দিৱসৰ সকলোলৈকে শুভেচ্ছা যাচিছোঁ। এই শুভ দিনৰ শুভ মুহূৰ্তত মহাবিদ্যালয়ৰ অধ্যাপিকা মৌচুমী খনিকৰ বাইদেউৰ পৰিকল্পনাৰ পৰিচালনাৰে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এক সাংস্কৃতিক অনুষ্ঠান। শিশুজীবৃন্দ সাতরাজবাড়ি একরাজ করা চাউল চৌকাঠাৰে অসম গৰু শংকৰ বাভনৰে মহাপুৰুষীয় সংস্কৃতিৰ লগতে নানা জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সমন্বয়ত গঢ় কৰিছে বৃহৎ অসমীয়া জাতি সত্তা। শিশুজীবৃন্দ আহকচোন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এই ক্ষুদ্ৰ প্ৰয়াস সাংস্কৃতিক অনুষ্ঠানটি সকলোৱে উপভোগ কৰোঁ।
ভাত ক'ত প্ৰথমবাৰ শুনা খবৰ কথা ভাল